DNA টেষ্টৰ কথা আমি শুনিছোঁ সিনেমা বা চিৰিয়েল বোৰ্ডো DNA টেষ্টৰ কথা কয় কিন্তু DNA কিনো ইয়াৰ টেষ্ট কিয় ইমান গুৰুত্বপূৰ্ণ জানিলে আচৰিত হ'ব মানুহৰ শৰীৰত ক'ত DNA থাকে আৰু এই পৰীক্ষাৰ দ্বাৰা কিনো ধৰা পেলাব পাৰি অতি কম সময়তে সহজে বুজি পোৱাকৈ ভিডিঅ'টোত আলোচনা কৰোঁ আহকচোন প্ৰথমে DNA মানে কি এই কথাটো থুলমূলকৈ জানি লওঁ তাৰপিছত ইয়াৰ টেষ্টৰ বিষয়ে আলোচনা কৰিম DNAৰ সম্পূৰ্ণ অৰ্থ হ'ল ডিঅক্সিৰাইব নিউক্লিয়ৰিক এচিড এই DNAবিলাক মানুহ আৰু জীৱ জন্তুৰ শৰীৰতে থাকে কোনো ব্যক্তিৰ প্ৰত্যেক কোষতে এক প্ৰকাৰ DNA পোৱা যায় বেছিভাগ DNA কোষৰ নিউক্লিয়াছত থাকে জীৱিত কোষৰ ক্ৰমজমত পোৱা অণুবোৰেই হ'ল DNA এই DNA বিলাকতে জেনেটিক গুণবিলাক থাকে আৰু DNA বিলাকৰ আকাৰ হ'ল পকাই থোৱা চিৰ নিচিনা এটা DNA অণুত 4টা বেলেগ বেলেগ কেমিকেল থাকে যেনে এডোনিন গুৱানিন থাইমিন আৰু সাইটোচিন এইকেইটাৰ সৈতে প্ৰস্তুত হৈ ইয়াক নিউক্লিয়াৰ টাইট বুলি কোৱা হয় এতিয়া DNA টেষ্ট মানে কিনো বা ইয়াৰ সুবিধাবিলাক কিনো জানো আহকচোন চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই DNAৰ চিনাক্ত হৈছিল 1953 চনতেই এই টেষ্টৰ জৰিয়তে সম্বন্ধৰ কথা জানিব পাৰি আচলতে যেনে মাক দেউতাক ককা আইতাক ভাই ভনী আদি বংশ পৰিবাৰ জাতিৰ কথা ধৰা পেলাবলৈ পাৰি এই টেষ্টৰ ধৰা আৰু এই টেষ্টটো এইকাৰণে গুৰুত্বপূৰ্ণ ইয়াৰ ৰিজাল্ট কি হয় 100% একুৰেট একেবাৰে শুদ্ধ হয় সেইকাৰণে ইয়াৰ এই টেষ্টটোৰ গুৰুত্ব বেছি আৰু ইয়াৰ উপৰিও এই টেষ্টৰ জৰিয়তে কি কৰে অপৰাধমূলক কামৰ সমাধান কৰিবলৈ বা অপৰাধীক ধৰা পেলাবলৈ কাৰোবাক ন্যায় প্ৰদান কৰিব পৰা যায় বা কেতিয়াবা প্ৰকৃত উত্তৰাধিকাৰী চিনাক্ত কৰিবলৈও DNA টেষ্ট কৰা হয় কেতিয়াবা আকৌ কি হয় যেতিয়া কোনো ব্যক্তিৰ দুৰ্ঘটনা হয় বেয়াকৈ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈ ডেড বডি চিন নাইকিয়া হয় নষ্ট হৈ যায় সেই ব্যক্তিজননো কোন সেই কথা এই DNA টেষ্টৰ দ্বাৰাই লেবৰেটৰীত কৰি সমস্যাটো সমাধান কৰে সেইকাৰণে অত্যাধিক গুৰুত্বপূৰ্ণ ইয়াৰ উপৰিও কি কৰে কেতিয়াবা এই টেষ্টৰ যেতিয়া বংশানুক্ৰমভাৱে কাৰোবাৰ হৈ অহা বেমাৰবিলাক কিছুমান বংশগতভাৱে কিছুমান বেমাৰ হয় শৰীৰত সেই বেমাৰবিলাকো ধৰা পেলাব পাৰি আজিকালি চিকিৎসকসকলে কি কৰিছে এই DNA টেষ্টৰ জৰিয়তেও বিভিন্ন চিকিৎসা আৱিষ্কাৰ কৰিছে শিশুৰ বেমাৰৰ কথা ধৰা পেলাবলৈও এইবিধ টেষ্ট কৰা হয় আৰু বিভিন্ন ক্ষেত্ৰত এইবিধ টেষ্ট ব্যৱহাৰ কৰা হয় এতিয়া DNA টেষ্টটোনো কেনেকৈ কৰা হয় এই টেষ্ট এক প্ৰকাৰৰ কেমিকেল টেষ্ট যি ব্যক্তিৰ DNA টেষ্ট কৰা হয় সেই ব্যক্তিৰ চুলি তেজ ছাল কোষ ঘাম আদি যিকোনো এটা সংগ্ৰহ কৰিয়েই লেবৰেটৰী টেকনিচিয়ানসকলে লেবৰেটৰীত টেষ্ট কৰিব পাৰে মুঠতে যিকোনো এটা শৰীৰৰ তৰল পদাৰ্থ পালেই টেষ্ট কৰিব পাৰে ইয়াৰ উপৰিও মুখৰ ভিতৰৰ চালাইবা সংগ্ৰহ কৰিও বা মুখ কুলকুল কৰি বা গাৰ্গুল কৰি মুখৰ ভিতৰৰ চেল উলিয়াইও টেষ্ট কৰিব পাৰি এতিয়া এই টেষ্টৰ খৰচ কিমাননো এই টেষ্ট কৰিবলৈ প্ৰায় 10,000ৰ পৰা 44,000 মানলৈকে খৰচ হ'ব পাৰে আৰু সময় এসপ্তাহৰ পৰা 5-6 সপ্তাহমানলৈকে সময় লাগে সেয়া নিৰ্ভৰ কৰে লেবৰেটৰীৰ সুবিধাৰ ওপৰত এতিয়া মানুহৰ DNAটো অমৰ বুলি কোৱা হয় কাৰণ মানুহে কি কৰে বংশগতি কৰি গৈ থাকে বংশ বৃদ্ধি কৰে কেতিয়াবা DNAৰ মিউটেশ্যন হয় মিউটেশ্যন মানে কি জানিব বিচাৰিলে মই আগৰ কৰোনাৰ সজাগতা ভিডিঅ'টোত বৰ্ণনা কৰি থৈছোঁ চাবচোন ইয়াত আৰু মই বেলেগকৈ বৰ্ণনা নকৰোঁ আৰু এইদৰে মই DNAৰ ওপৰত থুলমূল ধাৰণা এটা আলোচনা কৰিলোঁ ইয়াত DNAৰ চাইণ্টিফিক টাৰ্মছবোৰ বা শৰীৰত ষ্ট্ৰাকচাৰৰ বিষয়ে ডিটেইলছ কোৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সহজে বুজি পোৱাকৈ DNA সাধাৰণ ধাৰণা এটা দিবলৈ চেষ্টা কৰিছিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু নতুন কিবা এটা যদি বুজি পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ